হেল্ল' দোস্ত, আকৌ আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজি মোৰ ভিলেজৰ সম্পূৰ্ণ নেচাৰেল ভিলেজটো কেনেকুৱা ধৰণৰ, ভিলেজৰ ঘৰ দুৱাৰ কেনেকুৱা ধৰণৰ, আপোনাৰ মানে আল্টিমেটলি ভিলেজৰ যিটো পৰিৱেশ হয়, আল্টিমেটলি এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। তো বলক বাৰু ভিডিঅ'টো আৰম্ভ। তো ওলালোঁ বাহিৰত, লাহে লাহে যাওঁ আৰু মোৰ লগত আৰু এজন যাব দেখি আছে, সেই মোৰ ভাইটি আছে, সিও যাব মোৰ গাঁৱত দেখিবলৈ দেখি থাক। ফাইনেলি আহি মোৰ গাঁওখন পালোঁ। আপোনালোকে দেখি আছে গাঁওখনৰ অৱস্থা এনেকাই। মানে গাঁওখনৰ মজাটোৱেই বেলেগ। আৰু ধৰিব গ'লে আপুনি চহৰৰ বা নগৰৰ টাউন যিবিলাক আছে, টাউনৰ এৰিয়াতকৈ মানে এইবিলাকৰ গাঁৱৰ যিবিলাক ঘৰ বা পৰিৱেশ, যিটো নেচাৰেল যিটো আপোনাৰ পৰিৱেশ দেখা পায়, দেখি পাই আছে এইবিলাক ঘৰ দুৱাৰ আছে, ঘৰ দুৱাৰবিলাক আচলতে গাঁৱৰ মানে মজাটোৱেই বেলেগ। আৰু ক'বলৈ গ'লে এইফালে আছে, এইফালে দেখি আছে পুৰা গছ গছনি, গছৰ তলত তলত ঘৰ দেখি আছে আপোনালোকে। আৰু ইয়াৰ মানে বিশেষ এটা বস্তু মানে কি, এই আপোনাৰ গাঁৱৰ যিবিলাক ঘৰবিলাক হয়, ঘৰবিলাক দেখি পাইছে আপোনালোকে, মানে ওপৰৰখিনি টিনৰ থাকে, নিজৰখিনি মানে কৰে, কিবা কৰে, মানে পানী আহি থাকে না, প্ৰতি বছৰ 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 পানী আহি থাকে। সেইকাৰণে ঘৰবিলাক এনেকৈ বনায়, চিম্পুললি বনাই, মানে থাকিবৰ কাৰণে এইবিলাক দেখিব গাঁৱৰ ল'ৰাৰ মানে সম্পূৰ্ণ বেলেগ, লুংগি চুংগি কিবা কি গাঁৱৰ ল'ৰাৰ পৰিচয় এইটোৱে। গাঁৱৰ ল'ৰা মানে গাঁৱৰ ল'ৰা হ'লে কি হ'ব, মজাটোৱে বেলেগ। গাঁৱত থাকি যিটো মজা চহৰতকৈ বা নগৰতকৈ, আপোনাৰ টাউনতকৈ যিটো বেলেগ, মানে বেলেগ ধৰণৰ মজা। তো ফাইনেলি আপোনালোকক কৈছিলোঁ যে গাঁৱত যাই যিটো নেচাৰেল, যিটো আপোনাৰ গাঁৱৰ যিটো পৰিৱেশ হয়, খেতি বাতি আপোনালোকৰ সেইবিলাক দেখাবলৈ চেষ্টা কৰিম। তো ফাইনেলি আহি গ'লোঁ, আপোনালোকে দেখি আছে এইটো ধান খেতি, পূৰা পানী চানী আছে, ভালকৈ যাব নোৱাৰা হৈছোঁ, দেখি আছে আপোনালোকে। এইটো আপোনাৰ ধান খেতি পথাৰ হয় মানে। আৰু মোৰ যিটো ঘৰ আছিল, ঘৰৰ পিছফালেই মানে মোৰ আংকেল যিটো আছে, আংকুলে এইবিলাক পথাৰ আৰু বেলেগ এইবিলাকৰ মানে ঠাই আছে, মাটি আছে, সকলোৱে মানে খেতি কৰিছে, দেখা পাই আছে আপোনালোকে। এতিয়া সোমাই আৰু সেইটো টাইম মানে পিৰিয়ড থাকে এটা, সেই পিৰিয়ডৰ সময়ত এইটো গাড়িব লাগে। তো হৈ আছে আৰু আপোনালোকে দেখি আছে। তো নেক্সটত আৰু আপোনালোকক বেলেগ কিবা দেখাবলৈ চেষ্টা কৰিম। আপোনালোকক অলপ সিফালে গ'লে আমাৰ যিটো ব্ৰহ্মপুত্ৰ নদী হয়, অসমৰ যিটো আটাইতকৈ ডাঙৰ নদী হয়, সেই নদীটো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। তো ফাইনেলি আহি নদী, আপোনাৰ যিটো ব্ৰহ্মপুত্ৰ নদী হয়, ব্ৰহ্মপুত্ৰ নদীখন পাই গ'লোঁ, পাৰত আহিছোঁ, দেখি আছে আপোনালোকে। এফালে মানে ইপাৰৰ পৰা সিপাৰ দেখা নাযাব, বহুত দূৰ দেখা আছে, বহুত দূৰত। সেইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ নদী, দেখি আছে। মানে বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ নদীটো মানে গৰাখহনীয়া বহুত ভাঙি আছে তাৰমানে। আৰু এফালে আপোনাৰ বহুত ঘৰ বাৰী আছিল চাগে, দেখা গৈ দেখা পাই আছে আপোনালোকে। এফালে
যিটো পশ্চিমৰ ছাইডটো অলপ দেখাই দি আছোঁ, আপোনালোকে দেখি আছে। ইমান কাষত যাব নোৱাৰি, মানে ফাট চাট মিলি আছে, যদি পৰি যায় দেখি আছে মানে ফাট চাট মিলি আছে পূৰা। তো এইখনে আছিল ব্ৰহ্মপুত্ৰ নদী। তো আকৌ নেক্সটত আৰু ভাল আপোনাৰ ভিলেজৰ বা টাউনৰ আৰু ভাল আৰু ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে লগত থাকিব। আজিলৈকে ইমানেই, লাভ ইউ অল।